মোৰ গাৰ্লফ্ৰেণ্ড যদি 50 টকা পানী পুৰি খাবলৈ এতিয়া মোৰ লগত বিয়া নহয় বোলে नाम बोल उसका নিকিতা पूरा नाम बोल নিকিতা গোস্বামী ক'ত ঘৰ তাৰ এই বিল্ডিংটো ওচৰৰ কোনটো কাষৰ ঘৰটো হালধীয়া ৰঙৰ কাষৰ ঘৰটো और अभी तो रुको আৰে সেইজনী তো মোৰ গাৰ্লফ্ৰেণ্ড শিৱগামী ফেয়া লাভলি লগা ডাৰ্লিং কি আছে মোৰ বয়ফ্ৰেণ্ডৰ বিয়া নেকি হা Tabus crack oikinim bomla বেছি কথা নকবি কাণত তলত খাবি কালোৱা বুমলা ভগৱান মোক 5টা বয়ফ্ৰেণ্ড দি দি শুনৈ বান্দৰ ইয়াৰ এটা টপা থাকে আৰু সি চবকে শিখৰ দিয়ে এটকলে মোকো শিখ দিব তই তাৰ ওচৰত গৈ পেলাই কবি মই টেংগে টেংগে ডান্স কৰিব পাৰো আৰু সি তোক শিখৰ দি দিব ক সুৰেন চকিদাৰ ভাইক ৰমেন মদাহী কিমান টকাত শিখৰ দি আছ अभी बता दे भाई अभी बता दे খুৰা এনেতো মাৰ্কেটত 10 টকা কিন্তু আপোনাক 20 টকাতে দিম লাগিলেকে লৈ যাবি নালাগিলেকে থৈ যাবি हेलो হেপী হলি কি আপোনাৰ ঘৰত ফাকুৱা খেলিব ফাকুৱা আছে नहीं है আমাৰ ঘৰত ফাকুৱা নাই ফোন ৰাখ আৰে তহঁতো তাৰ পেপেকে নাথাক এইফালে চা মুড়ি চাৰে কি কৈ আছে Just tell me মই এবাৰ ফাকুৱা अबे जल्दी बोल कल सुबह पनवेल সবকে এক বস্তা ফ্ৰী ফাকুৱা দিম এহে মোক দুবস্তা লাগিব ওই গাঁও পড়ে উঠি গেছে এ মই তো 3 বস্তা লম মোক 3 বস্তা লাগিব ধেমালিহে কৰিছো ঠাকুৰ চাহাব আপোনাৰ জাঙিৰা ধন ফুটা হৈ গ'ল এতিয়া জাঙ্গিয়াত ফুটা হলেগে कुछ नहीं होता मिनिस्टर समझ रहे हो আৰে অ মিনিষ্টাৰ মোৰ জাঙিয়া যিমানটাই ফুটা হৈ নাযাক মই নতুন জাঙিয়া কেতিয়াও নিকিনো पूछा किसी ने কাৰণ মই এতিয়া গছপাতকে পিন্ধি থাকিম मैं गरीब हूँ মই ধনী হয় আৰু মই ভিক মাগিয়া হয় অ তো মিস্টার টপা আঙ্কল কালি আপুনি আবেলি গার্লফ্রেন্ডৰ লগ কৰিব গৈছিল ন जी हाँ মানে আপোনাৰ গার্লফ্রেন্ড আছে ন नहीं साहब নহলে কা গার্লফ্রেন্ডৰ লগত লগ কৰিব গৈছিল আপুনি मैं नहीं बताऊंगा আৰে মই ইয়াৰ গাৰ্লফ্ৰেণ্ডৰ লগতহে লগ কৰিব গৈছিলো अबे साले আৰে ফাকুৱা দোকানী আহি গ'ল পলা হে ফাকুৱা লগাব আহিছে আৰে কাল্লো তো গম পা तेरे भाई ने कर दिया जिम शुरू গাঁৱৰ মানুহে তোক বগা কৰিবলৈ কি খানিব ওলাইছে ফাকুৱা খানিব মোক আৰু কাল্লো কেনে খবৰ তোৰ মইতো এতিয়া চাগে গোটেই জীৱনটো বৰলা সন্থা সভাপতিহে মৰিব লাগিব मगर क्यों आपकी मेहरबानी से तालियां होनी चाहिए यार हमारे তো গাইছ আজি ডাবিং ভিডিঅ'টো ইমান আছিল যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু গাইছ নেক্সট এটা ডাবিং সৈতে লগ পাই আছোঁ তো আজিলৈ বাই বাই